নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে তৰা গজালি। আজি তৰা গজালি বনাম বুলি ভাবিছোঁ, তৰা গজালি খাম। সেইবাবে আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়াইছোঁ। সকলোৱে মৰম দিব দেই, সকলোৱে আদৰি ল'ব। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তৰা গজালি এই ওপৰৰ অংশবিলাক নাখায়, এইবিলাক গোটেইবোৰ পেলাব লাগিব। তাৰ ভিতৰত যিটো কোমলীয়া বস্তু আছে সেইটোৱে খাম। ভালদৰে গুচাই লওঁ। খুব ধুনীয়া লাগে খাই। এয়া মাজৰখিনি ওলাই গ'ল, এইখিনি উলিয়াই ল'লোঁ এনেকৈ, আৰু এনেকৈ সৰু সৰুকৈ কাটি ল'ম। সেইখিনি কাটি লৈ ধুই ল'লোঁ ধুনীয়াকৈ। আৰু ইয়াৰ লগত দিবলৈ মই এটা আলু কাটি লৈছোঁ, দুফুটা নহৰু কাটি লৈছোঁ, জলকীয়া, পিঁয়াজ, বিলাহী আৰু বুট অলপমান তিয়াই থৈছোঁ, বুট কেইটামান দি দিম মই। এইখিনি দিয়ে মই ভাজি বনাম। ইয়াত তেলত কেইটামান সৰিয়হ আৰু এটা শুকান জলকীয়া দিছোঁ, কেঁচা নহৰু দিছোঁ, জলকীয়া দিছোঁ। এইখিনি ভাজি ল'ম এতিয়া ধুনীয়াকৈ। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আহকচোন তেতিয়াহ'লে চাওঁ। এইখিনি মই ভালদৰে ভাজি ল'ম আৰু একেবাৰে কম জুইত সিজাম। ইয়াত কোনো পানী নিদিওঁ, মই ঢাকি দিলোঁ। ইয়াত মই কাটি থোৱা বিলাহী এটা দি দিছোঁ। তেতিয়া মই 10 মিনিটমান সময় ল' ফ্লেমত ভাজিম। এইখিনি হৈ থাকক, হৈ থাকে মানে মই এয়া মাছৰ লগত টেঙেচি টেঙা বনাম বুলি ভাবিছোঁ। 2টা আলু বইল কৰি লৈছোঁ তাৰ কাৰণে, আৰু 2টা বিলাহী লৈছোঁ। এইখিনি টেঙেচি টেঙাখিনি ধুই লৈছোঁ। আৰু এয়া পূৰা হৈ গ'ল ধুনীয়াকৈ মোৰ ভাজিখিনি। খুব ধুনীয়া লাগে খাবলৈ। এয়া সুন্দৰ এখন ভাজি হৈ গ'ল। এতিয়া এইফালে মাছৰ জোলকণ বনাবলৈ মই মাছ কেইপিচ ফ্ৰাই কৰি লওঁ। মই সদায় কম তেলত বনাওঁ। আপোনালোকে ভাবিব পাৰে যে ইমান কম তেলতে বনায়, নহয়, মই বহুত কম তেলতে বনাওঁ। এইখিনি মই টেঙাখিনি কাটি ল'লোঁ, বিলাহী, পিঁয়াজ আৰু আলু 2টা মই পিটিকা কৰি লওঁ। হৈ গ'ল এয়া, এফালে মোৰ মাছ ফ্ৰাইও হৈ গ'ল। এতিয়া মই এই কেৰাহীখনতে অকণমান তেল দি পেলাই ইয়াতে 2টা শুকান জলকীয়া দি দিছোঁ আৰু অলপমান পিঁয়াজ দিছোঁ। বিলাহী, নিমখ, হালধি দি দিছোঁ ইয়াতে, আৰু টেঙেচি টেঙাখিনিও ইয়াতে দি পেলাই মই ভাজি ল'ম।
মই এনেকৈ খাই ভাল পাওঁ দেই। মছলা চছলা বেছি খোৱাতকৈ মই এনেদৰে খাই খুব ভাল পাওঁ। ইয়াতে মই আলুটোও দি দিছোঁ। ইয়াতে পানী দি দিছোঁ, পানী দি উতল এটা আহিবলৈ দিম। এয়া উতল আহিলত ইয়াত মই মাছ কেইপিচ দি দিম আৰু এতিয়া ল' ফ্লেমত অলপমান দেৰি থাকিব দিওঁ। হৈ গ'ল মোৰ মাছৰ জোল। আজি ভাত সাজত আছিলে মাছৰ টেঙা আৰু তৰা গজালিৰ ভাজি। খুব সুন্দৰ জুতি এইটো, মই ভাল পাওঁ বিশেষকৈ। আৰু এয়া নেমু আৰু জলকীয়া দি আজি ভাত সাজ এনেদৰেই আছিলে। আজিলৈ আহিলোঁ, আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ আহোঁ, বাই বাই।